নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল আমি আগতে গণিত অনুশীলন পুথিৰ কাৰ্যনং লেসন 3 কাৰ্যনং 9 লৈকে গোটেইখিনি কৰিছো মই কৈছিলো যে নেক্সট আমি যিখিনি গ্ৰাফ আছে যিখিনি দণ্ডচিত্ৰ দ্বৈত দণ্ডচিত্ৰ আছিল সেইখিনি মই কৰি দেখুৱাম বুলি কৈছিলো সো এইটো ভিডিঅ'ত আমি কৰিম যিখিনি দণ্ডচিত্ৰ আছে বা পিছফালে চোৱা তেওঁলোকৰ দ্বৈত দণ্ডচিত্ৰ আছে সেইবোৰ আমি ইয়াতে কি দেখুৱাম বা কেনেকৈ আঁকে গোটেইখিনি কথা আলোচনা কৰা হ'ব ইয়াতে তো দণ্ডচিত্ৰ আঁকিবলৈ প্ৰথমে আমি স্কেল লাগিব এপাত পেন্সিল লাগিব ৰবৰ লাগিব মই পেন্সিল লোৱা নাই কলম লৈছো আৰু তোমালোকে যেতিয়া কৰিবা পেন্সিল ব্যৱহাৰ কৰিবা ঠিক আছে তো প্ৰথম কোৱেশ্চনটোলৈ আহো আমি কোৱেশ্চনটোত কৈছে যে ষষ্ঠ সপ্তম আৰু অষ্টম শ্ৰেণীৰ 200 জন ছাত্ৰ ছাত্ৰীক তেওঁলোকে ভাল পোৱা ফলৰ নাম লিখিবলৈ কোৱা হ'ল এইবোৰ তলৰ তালিকাত দেখুওৱা হ'ল এটা দণ্ডচিত্ৰ সহায়ত প্ৰদত্ত তথ্যৰ প্ৰকাশ কৰা দণ্ডচিত্ৰটো আঁকি আমি প্ৰদত্ত তথ্যখিনি কি কৰিম প্ৰকাশ কৰিম চোৱা এটা কেইটা আপেল বা ফলমূল কেইটা আছিল 1 2 3 4 5 তো তলৰ ঘৰ কেইটা হ'ব দণ্ড কেইটা ল'ব 1 2 3 4 5 আৰু এইপিনে ছাত্ৰ ছাত্ৰীৰ সংখ্যা 34 54 50 43 19 আছে সো এটা আমি কেনেকৈ আঁকিম চাই থাকোঁ প্ৰথমে কি কৰিম আমি প্ৰথমে দুডাল ৰশ্মি আঁকি ল'ম এডাল x ৰশ্মি আৰু এডাল y ৰশ্মি প্ৰথমে ৰশ্মিডাল আঁকি লওঁ হৈ গ'ল ইয়াতে আমি x নামকৰণ কৰিম আৰু এইটো y বুলি নামকৰণ এতিয়া আমি কি কৰিম স্কেলৰ সহায়ত 1 সেন্টিমিটাৰ মূৰে মূৰে এটা এটা বিন্দু দি যাম মই বিন্দুবোৰ ডাঙৰ ডাঙৰকৈ দিছো যাতে তোমালোকে দেখা পোৱা তোমালোকে সৰু সৰুকৈ লিখিলে হ'ল মই জাস্ট অকণমান হেৰি কৰি দিছো 1 সেন্টিমিটাৰ মূৰে মূৰে এনেকৈ বিন্দুবোৰ বহাই যাম যিমানটা প্ৰয়োজন হয় আৰু সিমানটা লাগিব যদি আৰু কেতিয়াবা নুজুৰে তেতিয়া কি কৰিবা পেন্সিলেৰে কৰিবা নহয় মুচি কিনে আৰু এডাল ৰশ্মিডাল অকণমান বহাই ল'বা তেতিয়া মিলি যাব পাৰে লৈ পিনে এনেকৈ আমি কি কৰোঁ ৰশ্মিবোৰ আঁকি লওঁ আমি এনেকৈ বিন্দুবোৰ দি ল'লো 1 সেন্টিমিটাৰ মূৰে মূৰে চাৰিওপিনে সমান হৈছে বিন্দুবোৰ সমানকৈ দিব লাগিব দেই অকণমান যদি সমান নহয় কেতিয়াবা সো প্ৰব্লেম হ'ব আৰু দণ্ড চিত্ৰটো ভুল হৈ যাব পাৰে সো আমি ইয়াতে স্কেল লিখি লওঁ স্কেলটো লিখিবা দেই স্কেল কি হয় 1 সেন্টিমিটাৰ ইকুৱেল টু 10 একক ঠিক আছে 1 সেন্টিমিটাৰ আমি কিমান লৈছো 10 একককে ল'ম মানে ইয়াতে যদি 0 ষ্টাৰ্ট কৰোঁ এইখিনি কি হ'ব 10 20 30 40 50 60 70 80 এনেকৈ লৈ থাকিলে হ'ল হ'ব তাৰপিছত এইখিনি হ'ল আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু আমি এইপিনে ল'ম ফলমূল ঠিক আছে এতিয়া চোৱা কোৱেশ্চনটোলৈ ঘূৰি আহো প্ৰথম আছিল আপেল আপেল ভাল পোৱা ষ্টুডেণ্ট আছে তোমাৰ চোৱা ইয়াতে আপেল ভাল পোৱা ষ্টুডেণ্ট আছে 34 জন সো 34 হ'লে ইয়াৰ পৰা ষ্টাৰ্ট কৰিম 34 হ'লে কিমান হ'ব 33 অকণমান বেছি হ'ব তাৰ কাৰণে কি কৰিবা স্কেল পাত ল'বা শূন্যৰ পৰা ষ্টাৰ্ট কৰিবা 1 মিলিমিটাৰ দেখিছা এই ডাঙৰ ডাঙৰবোৰ হ'ল চেণ্টিমিটাৰ সৰু সৰুবোৰ যে আছে মিলিমিটাৰ বুলি কয় ইয়াতে 1 মিলিমিটাৰ মানে হ'ল 1 সেইকাৰণে আৰু 1 সেন্টিমিটাৰত কিমান হয় 10 মিলিমিটাৰ হয় সেইকাৰণে আমি কি লিখিছো 10 সো ইয়াতে কি কৰিম 34 বুলি কৈছে নহয় সো 0 ৰ পৰা ইয়াতে 3 ল'বা 3তকৈ আৰু 4 অলপমান বেছি লৈ ল'বা মানে মোৰ 34 পৰিব এইখিনিত ঠিক আছে তে কি কৰিবা দণ্ড লেখডালৰ সহায়ত এনেকৈ আঁকি ল'বা একদম চিধাকে দেই মেৰা নকৰিবা এনেকৈ তাৰপিছত এইডাল এনেকৈ এনেকৈ জইন কৰি ল'বা মোৰ অকণমান টেৰা বেকা হ'ব পাৰে কাৰণ স্কেল পাত লৈছো লগতে ভিডিঅ' শ্বুট কৰি আছো কলমেৰেও কৰিছো এইখিনি কি হয় আপেল এইখিনি আপেল ভাল পোৱা ষ্টুডেণ্ট আছিল তাৰপিছত আছিল আম আম আছে 54 মানে
5 সেন্টিমিটাৰ আৰু 4 মিলিমিটাৰ বেছিকে ল'ব লাগিব, এইখিনি মান ল'ব লাগিব, ঠিক আছে। চ' আমি ইয়াৰ পৰা আৰু এডাল মাজত গেপ দিবা, গেপ দি কিনে এই জোখটো ল'বা, ল'লো এনেকে এনেকে চাইডে এনে জইন কৰি দিব। কিমান ভাল পোৱা আছিল? আম ভাল পোৱা কিমানজন? 54 জন আছিল, আৰু আপেল ভাল পোৱা আছিল তোমাৰ 34 জন। ঠিক তেনেদৰে বাকীবোৰ তেনেকে কৰি কৰি যাই থাকিম, চাই থাকা। নেক্সট আহিল তোমাৰ কমলা। কমলা কিমান আছে? 50 আছে, ডাইৰেক্ট 5 সেন্টিমিটাৰ ল'লে হ'ল। 5 সেন্টিমিটাৰৰ দাগতে পৰিছে। এতিয়া ল'ম। এইটো হ'ল কমলা। কমলা কিমান আছিল? 50 আছিল। হ'ল। তাৰপিছত আছে কল। কল আছে 43, মানে 4 সেন্টিমিটাৰ লৈ আকৌ 3 মিলিমিটাৰ এক্সট্ৰাকে ল'ব লাগিব। এইখিনি আছিল তোমাৰ কল 43 টা আছে, ঠিক আছে। তাৰপিছত আহিল মধুৰিআম আছে 19টা মাত্ৰ, মানে 2ৰ ঘৰৰ অকণমান আগত। এই সৰু সৰু দাগবোৰ যে আছে এইবোৰ গণিলে গম পোৱা যায় গোটেইখিনি। আছিল 19টা মধুৰিআম। হ'ব। ত' দন্ত চিত্ৰডাল এইখিনি, স্কেলটো লিখিবাই কিমান একক লৈছো আমি, হ'ব। আৰু বাকী এনেকে দ্বৈত হলে এনেকে ডাবল ডাবল কে আহিব, মানে ইয়াৰ পৰা আৰু এনেকে এডাল আহিব পাৰে, ঠিক আছে। নেক্সট আমি কৰি আছো 11।